হেল্ল' ফ্ৰেণ্ডছ, পুনৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। নীল আকাশৰ পত্নী নেন্সি ফুকনৰ খং উঠিছে। আপোনালোকৰ বাৰু নেন্সি ফুকনক কেনেকুৱা লাগে? যদি ভাল লাগে ভিডিঅ' এটা লাইক কৰক। কিয় খং উঠিছে কোৱাৰ আগতে আপোনালোকক কওঁ, যদিহে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষতে থকা বেলটো হিট কৰি অল কৰি দিব। তেতিয়াহে আগলৈ মই দিয়া আপডেটসমূহ আপোনালোকে পাই থাকিব। আচলতে নেন্সি ফুকনৰ নামত পুনৰ কোনোবাই এটা ফেক একাউণ্ট খুলিছে আৰু সেয়েহে নেন্সি ফুকনৰ খং উঠিছে আৰু তেখেতে কৈছে সেই একাউণ্টটো ৰিপৰ্ট কৰিবলৈ আৰু লগতে ব্লক কৰিবৰ কাৰণে। বন্ধু বান্ধৱীসকল, নেন্সি ফুকনে আৰু কৈছে যোনে এই একাউণ্টটো খুলিছে তেখেতক সোনকালে একাউণ্টটো বন্ধ কৰিবলৈ দিছে আৰু নিজৰ নামত একাউণ্ট খুলিবলৈ কৈছে। আৰু লগতে কৈছে আনৰ নাম লৈ পপুলাৰ হোৱাৰ কোনো প্ৰয়োজন নাই বুলি। ইয়াৰ আগতেও নেন্সি ফুকনৰ নামত আন কোনোবাই একাউণ্ট খুলিছিল, আকৌ দ্বিতীয়বাৰ তেনেকুৱা হোৱাৰ কাৰণে নেন্সি ফুকনৰ খং উঠিছে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নেন্সি ফুকনৰ নামত খোলা ফেক একাউণ্টটো ৰিপৰ্ট আৰু ব্লক কৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিল।